তেনে এতিয়া বস্তুটো দেখুৱা আপোনালোকে চক কেনেকুৱা কি বস্তু হয় কেনেকৈ নাৰিকলটো গুচাব সো 1 2 3 Yes! No, look at you. You are in the frame. Just look at her. আৰু আপোনালোকক এতিয়া এটা বস্তু এটা দেখাম বস্তু মানে কি এটা টেলেণ্ট এটা দেখাম এই টেলেণ্টটো কি হয় সেইটো আপোনালোকে এতিয়া ভিডিঅ'ত চাব আৰু চব ভিডিঅ'টো চালেহে গম পাব চ' দেখুৱাই আছোঁ এইটো এটা নাৰিকল এই নাৰিকলটো আমি জেনেৰেলি কেনেকৈ খাওঁ নাৰিকলটো আমি গুচাই পেলাই খাওঁ মানে আমি দাহে গুচাওঁ আৰু দায়েদি গুচাবলৈও টান লাগে কিন্তু এইটো আৰু এটা বেলেগ পদ্ধতিত গুচাব পাৰি কেনেকৈ গুচাব পাৰি সেইটো এতিয়া দেখুৱাই আছোঁ মই নকওঁ আপোনালোকে চালেহে গম পাব চ' জেনেৰেলি আপোনালোকে কেনেকৈ কৰে দা সেয়াই ন ত' দেখুৱাই আছোঁ ৰ'বক চাই থাকক এইটো তুমি কেনেকৈ গুচালে দা দিয়ে ন এইটোৱেতো অপশ্যন আছে আৰুতো বেলেগ অপশ্যন নাই আৰু চাওঁচোন আৰু কেনেকৈ কিন্তু আপোনালোকে এইটো ঘৰত চেষ্টা নকৰিব যিটো এতিয়া দেখুৱাম এইটো কোনো চেষ্টা নকৰিব আৰু এনেই ঠাণ্ডাত যদি এতিয়া নকওঁ ৰ'বক চাই লওক ভিডিঅ'টো চাওক চালেহে গম পাব চক কেনেকুৱা কি বস্তু হয় কেনেকৈ নাৰিকলটো গুচাব চ' 1 2 3 Oh my god. Wah, গোটেইটো চাফা কৰি দিলে এইটো হয় হিডেন টেলেণ্ট চক টেলেণ্ট এনেকৈচোন দা দিও গুচাব নাই এটা হাত চাপৰি এটা লাগে দেই তেখেতৰ কাৰণে বঢ়িয়া That was 5.8 seconds. Wow. এইটো চক এইটো নাৰিকল এনেকৈ গুচাবলৈ হ'লে আমি দায়ে 3-4 মান ঘপিওৱাৰ পিছতে হয় This is what I call a good coconut. গুড coconut আৰু এতিয়া যে যিটো বস্তুটো দেখুৱালোঁ টেলেণ্টটো মোৰ লগত আছে কুশল তুমি এইটো কেতিয়াৰ পৰা কৰিছা এইপিনে হাক মই ৰ'দটো হাক কেতিয়াৰ পৰা কৰিছা এইটো হ'ল মোৰ 4 বছৰৰ কৰা হ'ল 4 বছৰৰ পৰা আচ্ছা আৰু মানে কি দাঁতত কিবা হেৰি ইউজ কৰা নেকি মানে কিবা ভালকৈ কিবা খাবলৈ কৰিবলৈ কি হেৰি কৰা টুথপেষ্ট কি কিবা স্পেচিয়েল আছে নেকি নাই তেনেকুৱা নাই ৰেট প্ৰথম কেতিয়া কৰিছিলে এইটো মই এতিয়া পাহৰি গৈছোঁ That helps. হ'ল 4 বছৰ হৈছে আৰু That helps your. ৱেইট That helps your gums. আচ্ছা তো মানে যিকোনো নাৰিকল দিলে হ'ল ন গুচাই দিব পাৰি চব এটা আমাৰ অসমৰ এটা প্ৰতিভা কিমান ডাঙৰ প্ৰতিভা বুলি ক'ব লাগিব মানে আমি জেনেৰেলি আমি যেতিয়া নাৰিকলটো গুচাওঁ আমি দায়েদি গুচাওঁ কিন্তু এওঁ কিমান দেৰি লাগিলে হাৰ্ডলি 20 ছেকেণ্ড লাগিছে নেকি কেনেকৈ ফটাফট গুচাই দিলে চ' তোমাক একদম ধন্যবাদ দেই বহুত আৰু ভৱিষ্যত উজ্জ্বল হওক তোমাৰ সেইটোৱে কামনা কৰিছোঁ চ' এতিয়া আমি ইয়াৰ পৰা ওলাওঁ চব ৰেডি হৈছোঁগৈ লাহে লাহে আৰু অকণমান ফুৰিবলৈ যাম মেজিক এটা চাই লওঁ কি হয় কিবা এটা কাৰোবাৰ মোবাইল এটা লৈ অ'কে মোৰ মোবাইলটো লকটো দেখাই দিওঁ এবাৰ কেমেৰাত মই গুলি পেলাই কৈ দিওঁ আপোনালোকে তুমি চিলেক্ট কৰিলা আৰু 50ত ওলাইছে বিল গেটছ সাংঘাতিক দেই বঢ়িয়া বাইক ভাল পাওঁ আৰু বাইক মানে মোৰ একদম ফেভৰেট যিকোনো বাইক হ'লে হ'ল আৰু এটা একদম বহুত পুৰণা অপূৰ্ব
মানে বস্তু এটা বাইক আপোনালোকে কেনেকুৱা ধৰণৰ দেখিছে দুখন বাইক আছে দেখুৱাই আছোঁ ৰ'বক এবাৰ মই চাইছিলোঁ ৰাতিপুৱা চব ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ এইপিনে হ'ল ESD এখন চব কিমান আগৰ পুৰণা ESD মডেলটো ইয়াৰ মডেলটো এইটো কিমানৰ হ'ব 75 ন চ' নাম্বাৰটো দেখিলে আপোনালোকে গম পাব ASQ230 কিমান পুৰণা আৰু এখন আছে এইখন হ'ল আপোনাৰ ক্লাছিক 250 ESD এইখন এতিয়াও ভাল হৈ আছে মানে কিক মাৰিলে আপোনাৰ হেৰি হয় লাভলি এনেকুৱা এইবোৰ বস্তু আজিকালি দেখিবলৈ নাই এইটো ডাবল চাইলেঞ্চাৰ 250 এটা চক চাইলেঞ্চাৰ এইটো ডাবল সাইড আছে আগতে অকল ESD-তে আছিলে আৰু বুলেটত আহিছিলে বহুত যিখন ডিজেলৰ আছিলে ডিজেলৰ সেইখনত আছিলে কিন্তু সেই ডিজেলৰখন টোটেলি বেণ্ড হৈ গ'ল কিন্তু ESD-খনত আছে চ' মই সেইটো কাৰণে আপোনালোকক ভাবিলোঁ অকণমান ইয়াৰ টুৰ এটা কৰি দেখুৱাওঁ বুলিকে আল্টিমেট কি এটা চাওঁ এইটো চক চাউণ্ডটো এতিয়াও আহে চাওঁ এইখিনি বস্তু আজিকালি পাবলৈ নাই আৰু যিটো ESD-খন হ'ল ESD এতিয়া আপোনাৰ ভেণ্টেজ বাইকত পৰে আৰু ইয়াৰ যিটো কষ্টিং এতিয়া আপুনি যদি ভেণ্টেজত দিয়ে ইয়াৰ এইখন বাইকৰ নৰ্মেলি এতিয়া কষ্টিং যদি এনে ভেণ্টেজৰ হেৰি দেখুৱাবলৈ হ'লে প্ৰায় 4 লাখ 4.5 লাখ টকা এইখন বাইকৰ এটা কষ্টিং যিটো নতুন বাইক এখনো আহি যায় কিন্তু যিহেতু এতিয়া ভিণ্টেজ হৈ গৈছে চ' আৰু এয়া আমি প্ৰতিগত ঘৰত আহোঁতে দেখা পাইছোঁ দুখন বাইক মজা সেইকাৰণে আপোনালোকক দেখুৱালোঁ ফাইনেলি ওলাই দিলোঁ আৰু এতিয়া আমি গৈ আছোঁ ভৈৰৱকুণ্ড পিনে অকণমান গোটেইখিনিয়ে ডিম্পু আহিছে এখন ডিম্পুৰ গাড়ী এখন বিকাশৰ গাড়ী এখন প্ৰতীকৰ গাড়ী আৰু এখন মোৰ গাড়ী মানে হ'ল 4খন গাড়ী আৰু এতিয়া যাম ভৈৰৱকুণ্ড অকণমান ফুৰিবলৈ আৰু আমাৰ গাড়ীখনত একদম আৰামত বহি লৈছোঁ পিংকি আৰু পূজা বাকী এইখন গাড়ী চাওক একদম পাণ জাপা দি একদম পূৰা পাণ জাপি লৈছে একদম মানুহ ভৰ্তি চাওক কিমান মানুহ আৰু আমি একদম ফ্ৰীলি বহি লৈছোঁ মজাকৈ গান শুনি এতিয়া গৈ আছোঁ চ' আজি ব্লগটো আৰম্ভ কৰা নাই চ' হে গাইজ হোৱাটছআপ এণ্ড ৱেলকাম টু মাই চেনেল UB ব্লগছ আৰু গৈ আছোঁ এতিয়া গোটেইখিনি আপোনালোকক দেখুৱাম আজি লাষ্ট ব্লগটো চাইছে নাই নাজানো আৰু চক কেনেকুৱা পাইছে জনাব এতিয়া যাওঁ আমি ফুৰিবলৈ অকণমান আপোনালোককো ফুৰাই আহোঁ বলক আৰু এয়া অকণমান আহি ধুনীয়া পথাৰ এখন পালোঁ আৰু এইপিনে ডিম্পুৰ গাড়ী এইখন প্ৰতীকৰ গাড়ী এখন মোৰ গাড়ীখন এইখন বিকাশ বহি আছে এইপিনে বিহু বেয়া বিহু চলি আছে একদম বঢ়িয়াকৈ চবে কেনেকুৱা লাগিছে এনজয় এইপিনে একদম পূৰা ফূৰ্তি চলি আছে এনজয় চলি আছে ন Mohonto means Mohonto means Mosquito. mosquito. মানে মহন্তৰ অৰ্থ মানে মহ বোলে মই কৈছোঁ মহন্ত means mosquito end ভালকৈ বুজাই দিছে I'll never get tired of the enemy. Got them both pulled tight in front of me. I'm a hunter with an arrow in my hand. Hear the shadows follow me over the hills in the evergreen. Trade my soul for a chance to carry on into the wild. পাই গ'লোহি ওদালগুৰি আৰু ইয়াৰ পৰা বেছি দূৰ নাই আমি অকণমান ইয়াত ৰৈছোঁ নাজানো কিয় কাৰণে ৰ'লোঁ চবেই ৰোৱাৰ কাৰণে আমিও ৰৈ দিলোঁ আচ্ছা তেল ভৰাবলৈ ৰাইট সেইপিনে প্ৰতীক গাড়ীখন আছে সেইপিনে তেল ভৰাবলৈ সোমাইছে পেট্ৰল পাম্পত অকণমান দেৰি পিছতে আমি পামগৈ জেগাখন
ভালকৈ গান ফুটি চুটি কৰি গৈ আছোঁ বঢ়িয়াকৈ আচ্ছা গান গাই চৰি উল্টাকৈ গ'লোঁ গান চান গাই ফুটি কৰি গৈ আছোঁ আমি হা ভোক লাগিছে ৰ'বা ব্যৱস্থা কৰিব সেইপিনে যাব লাগিব এইপিনে তেজপুৰ আপোনাৰ 76 ফাইনেলি পাই গ'লোহি ভৈৰৱকুণ্ড আৰু ভৈৰৱকুণ্ড আমি আপোনালোকে হয়তো মোৰ লাষ্ট ব্লগত আপোনালোকে দেখা পাইছে য'ত আমি ভাত খাইছিলোঁ এইখন হোটেলতে মই মাংস চাংস খাইছিলোঁ এইপিনে টাৱাঙলৈ যাওঁতে তো এতিয়া অকণমান ইয়াতে ৰৈ মেলি তাৰপিছত আকৌ বেলেগ এঠাইলৈ গৈ আছোঁ তো এইপিনে বঢ়িয়াকৈ খানা আহি গৈছে আমাৰ আৰু খানা এয়া কেৰেলা ভাত বিলাহী জলকীয়া দালি পাপৰ আৰু মাংস আহি আছে আমি গোটেইখিনিয়ে বহি এতিয়া ভৈৰৱকুণ্ডত এটা সৰু সুৰাকৈ পিকনিক খানা আৰু বঢ়িয়াকৈ ভাত চাত আমি এতিয়া খাই ল'লোঁ এইপিনে ভিউটো চব এইখন হ'ল নদী আপোনাৰ যিখন অৰুণাচলৰ পৰা আহিছে এতিয়া অকণমান ঘূৰি তাৰপিছত লাহেকৈ ওলাম আৰু চলো হেল্ল' জেগা অলপ সৰু এই ঠাইত ভাত পানী খাই চবেই ওলালোঁ আৰু এতিয়া গাড়ী ষ্টাৰ্ট দি যাওঁ ব'লক মজা কেনেকুৱা পাইছা ভিডিঅ'বোৰ ক'ব আৰু এনেকেই চাই গৈ থাকক ভিডিঅ'টো আৰু মই ইনষ্টাগ্ৰামৰ আইডি ক'বলৈ পাৰিছোঁ ইনষ্টাগ্ৰামত যোনে ফ'ল' কাৰণে ফ'ল' কৰা সোনকালে একদম আইডিটো তলত আহি আছে ভিডিঅ' পুৰা ডান্সে বনি আছে আহি পাই গ'লোহি ভৈৰৱকুণ্ডৰ এখন এনেকুৱা ঠাই মানে ঠাইখনৰ কোনো নিৰ্দিষ্ট নাম নাই আৰু এইপিনে পৰা বগৰী খাই বোলে বিকাশে পগলা হৈ গ'ল বগৰী দেখা পায় পকি আছে বগৰী নাই সৰি যাব চক এইপিনে অৰুণাচলৰ নদীখন আহি ভৈৰৱকুণ্ডত লাগেহি আৰু এই পানীৰ মাজত একদম চক আহি যোৱা বঢ়িয়াকৈ ৰীল এটা বনালোঁ ৰীলটো আপোনালোকে যদি চাবলৈ বিচাৰিছে ইনষ্টাগ্ৰামত ফ'ল' কৰিব লাগিব ইনষ্টাগ্ৰামৰ আইডিটো কৈ দিছোঁ এই তলত আহি গৈছে UB ব্লগছ অফিচিয়েলত গৈ পেলাই চবকে মজা ৰীল বনিছে চব ইয়াত ফটো চটো আমি উঠিলোঁ মানে অলপ মানে ফটো চব আমাৰ ফটো ছেশ্যন হৈ গ'ল ৰীল বনালোঁ চাবগৈ ইনষ্টাগ্ৰামত UB ব্লগছ অফিচিয়েলত গৈ পেলাই কেনেকুৱা পাইছে জনাব আৰু এতিয়া ওলাওঁ আৰু এখন ঠাইলৈ যাম এতিয়া ইয়াত হ'ল এতিয়া জেগাখনৰ নাম হ'ল মেন মেড ফৰেষ্ট জেগা মানে মানুহ বনোৱা জংঘল সেইখন চাওঁগৈ আপোনালোকক যেনেকৈ কৈছিলে মেন মেড ফৰেষ্ট এইটো হ'ল কেষ্টমেইন মেন মেড ফৰেষ্ট এলিফেণ্ট কাউণ্ট্ৰি এণ্ড কেম্প আমি ইয়ালৈকে গৈ আছোঁ আৰু এতিয়া দেখুৱাম আপোনালোকক ইয়াৰ পৰা যিটো ভৈৰৱকুণ্ডৰ পৰা আপোনাৰ 2.8 কিলোমিটাৰ চ' যাওঁ গোটেইখিনি আহিলোঁ এতিয়া যাওঁ আৰু গৈ পেলাই মজা দিয়া সকলোকে কৈছোঁ বাই যাবা কিন্তু ডিম্পু জংঘলটো চাব লগা জংঘল তুমি মিছ কৰিবা বহুত কি আছে সেইটো ক'ব নোৱাৰি এইটো তোমাক গ'লেহে তুমি গম পাবা পাম আকৌ দিয়া I'm the attack and there's no going back. Hearing voices calling out my name. Got them path laid out in front of me. Sharp knife, headstrong, no time to think. I'm a এইটো যিটো ছাইডটোত আহি আছিলোঁ জংঘলৰ আৰু এইটো এলিফেণ্ট ইক' কেম্প হয় ধুনীয়া এখন ঠাই আৰু কি
কি এইটো গভৰ্ণমেণ্ট অফ ফৰেষ্টৰ হয় তো ইয়াত লিখা আছে কিবা কিবি আপোনাৰ গভৰ্ণমেণ্ট অফ আছাম প্লেণ্টেশ্যন চেণ্টাৰ আচ্ছা এইটো প্লেণ্টেশ্যন চেণ্টাৰ হয় আৰু ইয়াত আহিলে আপোনালোকৰ মানে গছৰ আপোনালোকে বিভিন্ন হেৰি লৈ যাব পাৰিব পুলি লৈ যাব পাৰিব মানে যিমান গছ আছে গছৰ ইয়াত পুলি আছে চেম্পলিং আছে এই পিনে ৰখা আছে চেম্পলিঙৰ কাৰণে মানে যি গছ লাগে আপোনালোকে চব ইয়াত পাই যাব সেইবোৰ আহিলে ইয়াত ল'ব পাৰে আৰু ধুনীয়া পৰিৱেশ একদম প্ৰকৃতিৰ মাজত জংঘলৰ মাজত ধুনীয়াকৈ ৰৈ এনজয় কৰি এতিয়া যাম মাজত আৰু চাই থাকক ব্লগটো ইয়াত মানে কোৱা মতে যে এই জংঘলখন প্ৰায় 14 লাখ গছ ৰোৱা হৈছিলে 14 লাখ 14 lakhs গছ ৰোৱা হৈছিলে আৰু এই 14 লাখ আপোনাৰ গছ যিটো ৰুইছিলে এইটো ৰোৱা হৈছিলে 2005 চনত এই 2005 চনৰ পৰাই এই জংঘলখন আছে আৰু ইয়াত আপোনাৰ তিতাচাপ গামেৰি তাৰপিছত কঁঠাল শাল গছ এই যথেষ্ট তেনেকুৱা মানে গছ ৰোৱা হৈছে Vikash? Vikash, where is Vikash is coming. The next morning. আহি পাই গ'লো গুৱাহাটী একচুৱেলি কি হ'ল ৰাতিপুৱা মানে সোনকালে আহিব লগা হ'ল মানে মোৰ কিবা কাম এটা আছিলে যাব লগা আছিলে নলবাৰীত কিন্তু অকস্মাত প্ৰগ্ৰামটো কেঞ্চেল হৈ গ'ল এতিয়া কি ক'ম আৰু ৰাতিপুৱাই উঠিছোঁ কামটোৰ কাৰণে সোনকালে যাব লাগে বুলিকে আৰু প্ৰগ্ৰামটোৱে কেঞ্চেল হৈ থাকিলে এতিয়া নাযাওঁ এতিয়া ঘৰলৈ যাওঁগৈ আৰু ঘৰত গৈ আৰু হেৰি কৰিমগৈ বাকী বিকাশ তাতে থাকিলে বিকাশ আৰামত আহিব লাহে ধীৰে আৰু সমীৰণত আহি গ'ল সমীৰণ পিংকি পূজাহঁত আহি গ'ল ৰাতিপুৱা মাথাটো গৰম হৈ গ'ল আৰু মানে কি ক'ম আৰু হ'ব একো নাই ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু এতিয়া 8:10 হৈ গ'ল আৰু লগ পাম আকৌ নতুন এটা ভিডিঅ' নতুন এটা কণ্টেণ্ট লৈ আজিলৈ আহিছোঁ জয় আই অসম Why do you?